নমস্কাৰ। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখন কৃষিৰ ক্ষেত্ৰত আগুৱাব লাগিলে আমাৰ প্ৰতিজন কৃষকে বছৰত কমেও ২-৩টা খেতি কৰিব লাগিব। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো ধৰণৰ খেতিৰ বিষয়ে এবিধকৈ আলোচনা কৰিম। নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। মই আপোনাৰ বন্ধু পৰাগ। অনুগ্ৰহ কৰি ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ চাই থাকিব। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি অমিতা খেতিৰ বিষয়ে আলোচনা কৰিম। জাত নিৰ্বাচন: পুছা ডেলিচিয়াছ, পুছা মেজেষ্টি, ৱাশ্বিংটন ৰাঁচী, হাফলং, পুছা ননহা, ময়ূৰী। বীজৰ পৰিমাণ প্ৰতি বিঘাত 70 গ্ৰাম। পুলি প্ৰস্তুতি: সিঁচা পদ্ধতি: বীজতলীত 2.5 চেণ্টিমিটাৰ আঁতৰে আঁতৰে বীজ সিঁচিব লাগে। এমহীয়া পুলিবোৰ তুলি নি ৰুব লাগে। পলিথিনত সিঁচা পদ্ধতি: বালি, মাটি আৰু পচন সাৰৰ সংমিশ্ৰণেৰে মোনাটি পূৰ কৰি তাত 2ৰ পৰা 3টা বীজ সিঁচিব লাগে। অতিৰিক্ত পানীভাগ আঁতৰি যোৱাকৈ তলফালে ফুটা কৰিব লাগে। ইয়াৰে সুস্থ সবল পুলিটি ৰাখি পলিথিন মোনাটি আঁতৰাই ৰুব লাগে। সিঁচাৰ সময় ফেব্ৰুৱাৰী-মাৰ্চ। ব্যৱধান 2 মিটাৰ বাই 2 মিটাৰ। গাঁতৰ জোখ 45 চেণ্টিমিটাৰ বাই 45 চেণ্টিমিটাৰ বাই 45 চেণ্টিমিটাৰ। তাৰ মানে 45 চেণ্টিমিটাৰ দ, 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ প্ৰস্থ। সাৰ প্ৰয়োগ: পুলি ৰোৱাৰ দ্বিতীয় মাহৰ পিছত প্ৰথমবাৰ আৰু ফল ধৰিবলৈ লওঁতে দ্বিতীয়বাৰ সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিবাৰত 250 গ্ৰাম ইউৰিয়া, 60 গ্ৰাম ছুপাৰ আৰু 200 গ্ৰাম পটাছ আৰু 5 কেজি পচন সাৰ প্ৰয়োগ কৰিব। সাৰখিনি ৰিং পদ্ধতিত প্ৰয়োগ কৰিব লাগে। উৎপাদন 10 টন প্ৰতি বিঘাত। শস্য ৰক্ষা: পাত হালধীয়া হোৱা আৰু সোঁতৰ পৰা বেমাৰ। এইটো এটা ভাইৰাছজনিত বেমাৰ, গতিকে এই বেমাৰৰ লক্ষণ দেখা পোৱা মাত্ৰকে গছজোপা উভালি পুতি বা পুৰি পেলাব লাগে। ৰোগী গছৰ পৰা যাতে নিৰোগী গছলৈ বেমাৰ বিয়পিব নোৱাৰে তাৰ বাবে সতৰ্কতামূলকভাৱে 0.1% হাৰত মালথিয়ন বা ৰগৰ প্ৰয়োগ কৰিব লাগে। গুৰি পচা বেমাৰ: গছজোপাৰ গুৰিত পানী জমা হৈ থাকিব দিব নালাগে। বেমাৰৰ লক্ষণ দেখা পোৱাৰ লগে লগে 1% হাৰত বৰদোৱা মিশ্ৰণ বা 0.2% হাৰত ব্লাইটক্স প্ৰয়োগ কৰিব লাগে। অমিতা খেতিৰ বাবে এইখিনিয়েই। যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।